গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। আজি ৰাতিপুৱা শুই উঠোঁতে অলপ দেৰি হ'ল, কাৰণ কালি ৰাতি দেৰিকৈ শুৱা গৈছিল। এয়া মোৰ মায়ে চাহ আৰু গাখীৰ দি গৈছে, মোৰ মিছেছৰ বাবে গাখীৰ আৰু মোৰ বাবে চাহ, কাৰণ মই চাহ নোখোৱাকৈ মোৰ ৰাতিপুৱা আৰম্ভ নহয়। কাৰণ চাহ নোখোৱাকৈ মোৰ ৰাতিপুৱা কেতিয়াও আৰম্ভ নহয়। আৰু এয়া বিস্কুট দিয়াৰ বাবে ইয়াতে হাজিৰ হৈ গৈছে। এটা ঐ ঐ ঐ ঐ ঐ মই দিম ইয়াতে হাজিৰ হৈ গৈছে আৰু ইয়াতে ৰেডি হৈ আছে। হয়, মোৰ মিছেছৰ গাখীৰখিনি খাবলৈ গৈ আছে। ই ঐ বদমাছ, ইয়াৰ ব্ৰেড গাখীৰত ডুবাই কিনে দিলে খাব ই। খা 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 খা, তোক নেদাও, তই কিয় চাই আছ? আকৌ অলপমান দি দিওঁ, বিচৰাই চাই আছে। ঐ লাহে 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 লাহে, গুড বয় গুড গাৰ্ল, লাহে 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 লাহে। গুড গুড। দেখা পাইছে, এটাত মোৰ মিছেছে পানী খায় আৰু তাৰ ভাগৰ পানী খাব মোক মানা কৰিছে। কিয় মানা কৰিছে? কিয়? नाप कर पीना पड़ता है। আছামিজ বলো। नापी बो लगे। ইয়াত এইটো ছেকেণ্ড নম্বৰ বটল হয়, মই এক বটলে পানী খাব পৰা নাই এতিয়ালৈকে। চ' মই সদায় গালি খাই থাকোঁ তাৰ কাৰণে। খা খা, এইকেইটা মুৰ্গী আছে আমাৰ। এয়া বোৱাৰীয়ে শাহুক ৰং লগাই দি আছে। শাহু বোৱাৰীৰ মৰম চাওক, পূৰা কালাৰ লগাই দি আছে। নলবাৰীৰ ৰাস আহি আছে, সেইকাৰণে মায়ে পকা চুলিকেইডাল পূৰা কালাৰ কৰি কি ডেকা হৈ যাব। এয়া কুকাৰত কাবুলী বুট বইল কৰি থোৱা আছে, মই ধুনীয়াকৈ ইয়াৰ চব্জি বনাম। মই ইয়াৰে কাবুলী বুটৰ চব্জি বনাম আৰু মই বহুত বঢ়িয়া কুক হয়। মই বনোৱা আঞ্জা খালে মানুহে পাহৰিব নোৱাৰে। তই কি চেলকি আছা? ঐ এই জাম মাৰিব। ফাৰ্ষ্ট আমি কড়াইত তেল দি তেলখিনি গৰম হ'ব দিম। তাৰপিছত তাতে কাটি থোৱা পিঁয়াজ, বিলাহী আৰু জলকীয়া দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত ইয়াত জিৰা, ধনিয়া, হালধি যি মছলা আছে সেইখিনি দি লাষ্টত আমি বইল কৰি থোৱা কাবুলী বুটখিনি দি ধুনীয়াকৈ উতলিব দিম আৰু আমাৰ কাবুলী বুটৰ চব্জি ৰেডি হৈ যাব। তো মই গা পা ধুই একদম ফ্ৰেছ হৈ গ'লোঁ। এতিয়া ভাত খাম, ভাত খাই কিনে মই ডিউটি কৰিব যাম। মই আপোনালোক কালি লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই, কলিকতা বোম্বাই।